আপোনাৰ নামটো কি? ৰামনিৱাস মাল্লা হয়। আৰু কিমান বছৰৰ পৰা কুঁহিয়াৰ খেতি কৰি আছে? এইটো আপোনাৰ 15-20 বছৰ হৈ গ'ল, 20 বছৰ। এতিয়ালৈকে কিমান এইবছৰ কিমান খেতি কৰিছে? এইবাৰ 14 বিঘামান কৰিছিলোঁ। এটা উৎপাদন কেনেকুৱা হৈছে? উৎপাদন আধাটো ভালেই হৈছিলে, আধাটো অলপ পাতল হৈছিলে। মাছ ভাতৰ গুড়ৰ এটা নাম আছে, কি ক'ব? এইটো নাম আছে ছাৰ, কোনো হেৰি নাই, একদম ভাল সোৱাদ আৰু চবে লাডু পিঠা চব ভাল পায় আৰু মাছ ভাতৰ নামেই কৰে ছাৰ। গুৱাহাটীলৈকে পৰ্যন্ত মানুহ লৈ গৈছে, 10-15 জন মানুহ, চবে ভালে পাইছে। আৰু ক'ত ক'ত যায় ইয়াৰ উপৰিও? ইয়াৰ পৰা যোন য'ত আলহী আছে গোটেই মানুহ মাছ ভাতৰ বেছি প্ৰায়ভাগে মানে গুড়টো লৈ যায় ছাৰ। দামবিলাক কেনেকুৱা হৈছে এইবাৰ? এইবাৰ দাম ছাৰ চবক মিলাইয়ে ধৰা হৈছে, 60-70-80 এনেকৈ বিক্ৰী হৈ আছে ঘৰৰ পৰা। চবে বিহুৰ কাৰণে লাগি আছে, আমিও এওঁলোকৰ কাৰণে পৰিশ্ৰম কৰি আছোঁ। এইবাৰ কিমান বিঘামান কৰিছে খেতি? খেতিটো 14 বিঘা কৰিছিলোঁ ছাৰ। তাতে আধাটো ভাল হৈছে, আধাটো অলপ মানে হেৰি হৈছে, পাতল হৈছে। গাঁওখনত কিমানজনমান আছে কুঁহিয়াৰ খেতি? কুঁহিয়াৰ খেতি 20-25 জন আছিলে, এতিয়া বৰ্তমান নোহোৱা হৈ এতিয়া 3 জনমান থাকিল আৰু গাঁওখনত। হয় ছাৰ। চৰকাৰী আঁচনি কিবা পাইছে নেকি? চাকৰি আঁচনি একো পোৱা নাই ছাৰ। কিবা ক'বা নেকি অসম চৰকাৰক? এইটোৱে আমাক সহায় সহযোগ কৰক। এইবাৰ কিমান কুইণ্টেল বনালে? গুড় 15-20 কুইণ্টেলমান উৎপাদন হ'ল ছাৰ। পাইকাৰী আৰু লৈয়ে খুচুৰা? গৈ আছে, বিহুৰ কাৰণে লৈ গৈ আছে। পাইকাৰী আৰু খুচুৰা আৰু বিক্ৰী কৰে? চবে মানে নামেই কৰি আছে ছাৰ, কোনো কোৱা নাই যে অলপো মানে গুড়টো হেৰি আছে বুলি। আৰু অৰ্ডাৰ দিব মানে আমি পূৰাবই পৰা নাই ছাৰ, একদম অৰ্ডাৰ ফিল আপ কৰিব পৰা নাই? কৰাই পৰা নাই ছাৰ।